Super please. So hello guys, welcome back to Local Cooker Boy. So আজি মই আপোনালোকৰ কাৰণে এটা হেলদি আৰু কুইক ৰেচিপি লৈ আনিছোঁ যোনটো হৈছে সালাডৰ ৰেচিপি। তো আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। তো বলক সালাড বনাওগে। প্ৰথমতে অমিতাখিনি আমি দীঘল দীঘলকৈ নুডলছ টাইপত আমি কাটি লওঁ। গাজৰখিনিও তেনেকৈ কাটি লওঁ দীঘল দীঘলকৈ। আৰু নেক্সট মূলাখিনিও তেনেকৈ কাটি ল'ম। পিঁয়াজ এটা মিহি মিহিকৈ কাটি লওঁ। নেক্সট বিলাহীটোও কাটি লওঁ। আদাখিনিও দীঘল দীঘলকৈ কাটি লওঁ। জলকীয়া কেইটামান মিহি মিহিকৈ কাটি ল'ম। নহৰু 3টামান লৈ ল'ম। ধনিয়াখিনি মিহি মিহিকৈ কাটি ল'ম। নেমু কাটি ল'ম। নেমু ৰস অলপ এটা হেৰিত উলিয়াই ল'ম। আদা নেহৰুৰ জলকীয়াখিনি আমি গুটি ল'ম অলপ, অলপ ৰসখিনি ওলাই যায়। তো বাউল এটাত আমি এইখিনি লৈ ল'ম। প্ৰথমতে আমি অমিতাখিনি দি ল'ম। মিক্স কৰি দিম। নেক্সট গাজৰখিনি দি দিম। ভালকৈ মিক্স কৰি দিম। নেক্সট মূলাখিনিও দি দিম। মিক্স হ'বলৈ দিম অলপ। কাটি থোৱা বিলাহীখিনি দি দিম। পিঁয়াজখিনিও দি দিম। তো এতিয়া আমি গোটেইখিনি অলপ খুন্দি দিম। অলপ খুন্দি ল'ম। এতিয়া আমাৰ নেমুৰ ৰসখিনি দি দিম। লাইম জুচ ভালকৈ মিক্স হ'বলৈ দিম। খুন্দি দিম। ধনিয়া পাত কেইটামান দি দিম ওপৰত। নিমখ দি দিম সোৱাদ অনুযায়ী। চাট মছলা অলপ দি দিম। নেক্সট অলপ জালুকৰ গুড়ি,
আমাৰ সালাডৰ ৰেচিপি অলমোষ্ট ৰেডি হৈ গৈছে সাৰ্ভ কৰিব পৰা হৈ গৈছে তো আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে বনাবলৈ একদমেই সহজ তো ট্ৰাই কৰি চাব আপোনালোকে ঘৰত আৰু খাই কেনে পালে জনাব প্লিজ কমেণ্ট কৰি So guys, ahok etia try kori sao to amar salad recipe kenuka hoise to side of please apnalage moi apnalok review dei asu kenuka hoy kenuka lage taste Superb taste. সঁচাকৈ মজা হৈছে আপোনালোকে প্লিজ ট্ৰাই কৰি চাব ঘৰত খাই চাব এবাৰ লিটল বিট অফ টেংগি ফ্লেভাৰ স্পাইচি হয় অলপ তো আৰু আপোনালোকে পাব ইয়াতে চাট মছলাৰ ফ্লেভাৰ পূৰা মানে মুখত একদম মানে কি ক'ম আৰু চ' বন্ধুসকল চ' প্লিজ ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব কমেণ্ট কৰি আৰু প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন হয় প্লিজ যাতে ছাবস্ক্ৰাইব কৰি দিয়ে তো আগলৈ যাতে মই আৰু ভাল ভাল ভিডিঅ' এনেকৈ লৈ আনিব পাৰোঁ তো আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে চ' টিল দেন গুড বাই